সত্য বেদ সুত ভদ্ৰ আদি সত্যজিত নাম শূন্য ইন্দ্ৰ বুলয় পুৰুষোত্তম দেৱ প্ৰভু অসত্যব্ৰত আদি ভাতৃ গণয় আছে যত সত্যজিত ইন্দ্ৰৰস হায় হুয়া হৰি যক্ষৰাক্ষ শক বদিলন্ত লীলা কৰি দুৰাচাৰে মিছা মাতে প্ৰাণী দুহ কৰে সবাকে বধিয়া প্ৰভু নীলাজম ঘৰে হৈলন্ত চতুৰ্থ মনু উত্তমৰ ভাই অনামত তামস গুণ কহন নাযায়। এতিয়া আদ্য মনু স্বয়ম্ভূ মনুৰ পিছত দ্বিতীয় মনুগৰাকীৰ নাম আছিল চাৰুশিখ মনু আৰু এই চাৰুশিখ মনুৰ কাল শেষ হোৱাৰ পিছত প্ৰিয়বত ৰজাৰ পুত্ৰ যাৰ নাম উত্তম, সেই উত্তমে এই মনুৰ আসন লাভ কৰিলে আৰু সেই উত্তম মনু হৈছে তৃতীয় মনু, প্ৰিয়বতৰ পুত্ৰ। আৰু তেওঁ ৰজা হৈ কৃষ্ণত এনেকৈ ভক্তি কৰিছিল আৰু সেই ভক্তি কৰাৰ বাহিৰেও তেওঁ ঋষি মুনি সমস্তক তেওঁ যেনেদৰে শ্ৰদ্ধা কৰিছিল, ভক্তি কৰিছিল আৰু সেই শ্ৰদ্ধা ভক্তিয়ে এনেকুৱা এক উত্তম ৰূপ লাভ কৰিছিল। আৰু সেই বংশতেই পিছত উত্তমৰ ভাই প্ৰিয়বতৰ পুত্ৰ উত্তমৰ ভাই যাৰ নাম তামস, এই তামসে উত্তমৰ পিছত তেওঁ মনুৰ আসনখন লাভ কৰিছিল আৰু এই তামস হৈছে চতুৰ্থ মনু। কিন্তু এটা কথা আমি সদায় লক্ষ্য কৰিব লাগিব গুৰুসকল, আজি তিনি ত্ৰৈলোক্যত স্বৰ্গ মৰ্ত্য পাতালত দেৱতা আৰু অসুৰ নৰসকলৰ সমস্ত যিটো বিৱৰণ, এই বিৱৰণত এটা কথা আমি ভাগৱতৰ দৰ্শনত লাভ কৰিব লাগিব। প্ৰত্যেক মনুৰ দিনত স্বৰ্গ মৰ্ত্য পাতালৰ ৰজাৰ সমস্ত সাল সলনি হয়। এতিয়া স্বৰ্গত যিজন ৰজা সেইজনকে ইন্দ্ৰ বুলি কোৱা হয়, কিন্তু প্ৰকৃততে আমি যি সপ্তম মনুৰ দিন চলি আছে, যিজন বাসৱক বা মনু বুলি আমি যাক কওঁ, ইন্দ্ৰ বুলি কওঁ, এই ইন্দ্ৰ প্ৰকৃতপক্ষে ক'বলৈ গ'লে স্বৰ্গৰ সিংহাসনৰ অধিকাৰীজনকে ইন্দ্ৰ বোলে। যে ইন্দ্ৰৰ ৰাজপাট বুলি যিটো আমি সদায় ধাৰণা কৰোঁ, ঠিক তেনেকৈ স্বয়ম্ভূ মনুৰ দিনত স্বৰ্গৰ আসনত থকাজন আৰু চাৰুশিখ মনুৰ দিনত বেলেগ এজন, এনেদৰে প্ৰত্যেক মনুৰ দিনতে একোজন স্বৰ্গত অধিপতি হয়, যাক ইন্দ্ৰ বুলি কোৱা হয়। আৰু ঠিক তেনেকৈ এতিয়া তামসৰ পিছত এতিয়া চতুৰ্থ মনু তামস আহিছে। এই তামসৰ দিনতো কোন কোন গুৰু আছিল, দেৱগুৰুৰ আসনত কোন আছিল, ঋষি সমস্তৰ মূল
মানে দেৱতাসকলৰ পৰামৰ্শদাতা উপদেশদাতা কোন কোন আছিল, এই সমস্তবিলাক সুন্দৰভাৱে বিৱৰণ দিয়া আছে অন্যান্য আখ্যান উপাখ্যানত। কিন্তু ভাগৱতে অতি চমুকৈ এই বিৱৰণটো লৈ আহিছে। বাৰু যি কি নহওক, এতিয়া আহিল চতুৰ্থ মনুৰ দিন। যি উত্তমৰ ভাই, যাৰ নাম তামস, এই তামসৰ জৰিয়তে বংশৰ যি এটা বিৱৰণ, এই বিৱৰণৰ পিছত বাকী মনন্তৰৰ সমস্ত বৰ্ণনাখিনি আমি লাভ কৰিম। আহক আমি পদৰ মাজত আগুৱাই যাওঁ। কৃষ্ণ পৃথু খ্যাতি নৰ আদি দশ পুত্ৰ জাত, সত্য কহৰি হৈ আদি দেৱ গণ খ্যাত। তিশিখা ইন্দ্ৰৰ নাম জগতে বিদিত, জ্যোতি ধাম আদি সপ্ত ঋষি শুদ্ধ চিত। মহাপৰাক্ৰমী আনু ভৈলা দেৱ ছয়, বৈধিতৰ বুলিয়া সবে বিধুতি ৰাম কালে নষ্ট কৰিলে যত দেৱবাণী, আপোনাৰতে যে উদ্ধাৰিলাম হামানি। নামে হৰি মেধাৱতী ক্ষয় শুদ্ধ চিত, হৰিণী তাহানে পত্নী আতি সুচৰিত। দুয়ো মিলি মাধৱত ভকতি কৰন্ত, তানগীহে ভগৱন্ত উদিত হৰিহেন নাম ঘোষি লেক সৰ্বলোক, পৰম আশ্চৰ্য কৰ্ম ৰাজা শুনিওক। যিটো প্ৰভু হৰিয়ে হৰ মুখ, গজেন্দ্ৰক মুকুটক ৰিলাগু চাই দুখ। এই চতুৰ্থ মনুৰ দিনতে গাহ গজেন্দ্ৰৰ যুদ্ধখন হৈছিল। আৰু এই গাহ গজেন্দ্ৰৰ যুদ্ধখনত ভগৱন্তে এক অৱতাৰ লৈ হৰি নামে সেই মহা অৱতাৰত গজেন্দ্ৰক মুখ্যন কৰিছিল। আজি সেই তামস মনুৰ বিৱৰণটো কৈছে। তেওঁ পৃথুকে আদি কৰি 10জন পুত্ৰৰ জন্ম দিছিল। আৰু সেই সময়ত সত্যক হৰি হৈ আদি দেৱগণ খ্যাত দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ যিসকল আছিল, সত্যক হৰি হয় ইত্যাদি। আৰু তেতিয়া স্বৰ্গৰ আসনখনত উপবিষ্ট হৈছিল তিখিৰা নামৰ এজন, যাক তিখিৰা বুলি কৈছিল। সেই ইন্দ্ৰৰ আসন যিজনে বহিছিল তেওঁকে তিখিৰা নামৰ জনকে সেই আসনত বহিছিল। গতিকে তিখিৰা ইন্দ্ৰৰ নাম জগতে বিদিত। জ্যোতি ধাম আদি সপ্ত ঋষি শুদ্ধ চিত্ত, যেনেকৈ স্বয়ম্ভু মনুৰ দিনত সপ্ত ঋষি আছিল,
অত্ৰি, অংগিৰা, বশিষ্ঠ, মৰিচি, ক্ৰুতু, পুলস্তি, এই 7জন ঋষি। ঠিক তেনেকৈ প্ৰত্যেক মনুৰ দিনতো সেই সপ্ত ঋষিৰ অৱস্থান আছিল। আৰু এই চতুৰ্থ মনু তামসৰ দিনতো সপ্ত ঋষিৰ ভিতৰত উল্লেখযোগ্য জ্যোতিধাম আৰু অন্য কেইবাজন। গতিকে ইয়াৰ পিছত মহাপৰাক্ৰমে ভৈলা অন্য ভৈলা দেৱ ছয়, বৈদ্যুতি বলিয়া সবে বিধিতি তনয়, কালে নষ্ট কৰিলেক যতদেৱ বাণী, আপোনাৰ তেজে উদ্ধাৰিলা মহামানী। আৰু সেই সময়ত দেৱতাবিলাক যদিও পৰাক্ৰমী হৈছিল, পৰাক্ৰমী হ'লেও তেওঁলোকৰ আচাৰ ব্যৱহাৰ নীতিৰ কিবা নহয় কিবা এটা কেনা লগাত বা তেওঁলোকৰ অহংকাৰ বাঢ়ি যোৱাত সমস্ত যি দেৱৰ যিবিলাক মূল গুণ, সেই গুণবিলাক ভ্ৰষ্ট হৈছিল। কিন্তু তাৰ পিছত প্ৰভু ভগৱন্তে এক মহা অৱতাৰ ধাৰণ কৰি এই সমস্তবিলাক উদ্ধাৰ কৰিছিল। কেনেকৈ উদ্ধাৰ কৰিছিল কৈছে, নামে হৰি মেধা অতিশয় শুদ্ধ চিত্ত, হৰিণী তাহানে পত্নী অতি সুচৰিত। হৰি মেধা নামৰ তামসৰ যিজন পুত্ৰ, তেওঁৰ পত্নীৰ নাম আছিল হৰিণী। এই হৰি মেধা আৰু হৰিণীয়ে কি কৰিলে চাওক, দুয়ো মিলি মাধৱত ভকতি কৰন্ত, তাহান গৃহে ভগৱন্ত উদিত ভৈলন্ত। আৰু এই হৰি মেধা আৰু হৰিণীৰ তপস্যাৰ মহা ফলত ভগৱন্তই সন্তুষ্ট হৈ তেওঁলোকৰ গৃহত পুত্ৰ হিচাপে নাম লৈছিল, যি পুত্ৰৰ নাম হৰি বুলি খ্যাত হৈছিল। হৰি হেন নাম ঘুকি লেক সৰ্বলোক, আচয় আচৰ্য কৰ্ম ৰাজা শুনিও। যিটো প্ৰভু হৰিয়ে গাহৰ শ্ৰী মুখ, গজেন্দ্ৰক মুকুট কৰিলা গুচাই দুখ। এতিয়া গুৰু সমস্ত এই হৰিয়ে ৰূপ লৈয়ে, ভগৱন্তৰ অৱতাৰী হিচাপে ৰূপ লৈয়ে গজেন্দ্ৰক গাহৰ মুখৰ পৰা ৰক্ষা কৰিছিল। কিন্তু আমি বহুতে ভুল কৰোঁ, বহুতে হয়তো আমি গোটেই বিস্তৃতভাৱে তাৰ বিৱৰণটো আমি জানিব নোৱাৰোঁ। যেতিয়া গজেন্দ্ৰই তুতি কৰিছিল, গজেন্দ্ৰই তুতি কৰাৰ সময়ত প্ৰভু ভগৱন্ত নিৰাকাৰ নিৰঞ্জনজনে হঠাৎ আহি গৰুড়ৰ স্কন্ধত উঠি গজেন্দ্ৰক তেওঁ মুক্তি কৰিছিল। কিন্তু ভাগৱতে এই তত্ত্বটো এতিয়া আমাক দিছে যে সেই হৰি তেওঁ হঠাতে এটা অৱতাৰ লোৱা হৰি নহয়। এই হৰি আগতেই অৱতাৰ লৈ আছে, কিন্তু জগতে চিনি পোৱা নাছিল। হৰি মেধা আৰু হৰিণীৰ পুত্ৰ হিচাপে তেওঁ হৰি নামে জনাজাত হৈ আছিল। কিন্তু সেইজনেই যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী প্ৰভু ভগৱন্তৰ ৰূপ জগতে বুজি পোৱা নাছিল। গাহ গজেন্দ্ৰৰ যুদ্ধৰ পিছত গজেন্দ্ৰক মুক্তি কৰিবলৈ যাওঁতে এই হৰিয়ে যিটো আচৰিত ৰূপ ধৰি যেনেকৈ লীলা কৰি এই মহা কৰ্মভাগ কৰিলে, তাৰ পিছতেহে বুজি পোৱা গৈছিল যে আচলতে হৰি মেধা আৰু হৰিণীৰ পুত্ৰ, যাৰ নাম হৰি, এই হৰিয়েই সমস্ত জগতৰ মূল। যেনেকৈ বসুদেৱ আৰু দৈৱকীৰ গৰ্ভত জন্ম হোৱা সন্তানটোক কি বুলি কৈছিল? এজন সাধাৰণ মনুষ্য, যাৰ নাম শ্ৰীকৃষ্ণ। কিন্তু এই শ্ৰীকৃষ্ণ এটা লীলা কৰিবৰ কাৰণে তেওঁ মনুষ্য ৰূপে তেওঁ যেনেকৈ জন্মগ্ৰহণ কৰা দেখুৱালে, আৰু তেওঁ লীলা কৰিয়েই লীলাৰ মাজেৰে জগতক তেওঁ জনাই দিলে যে আচলতে তেওঁ যশোদাৰ পুত্ৰ, নন্দৰ পুত্ৰ, দৈৱকী বা বসুদেৱৰ পুত্ৰ নহয়। তদ্ৰূপ হৰিও সেই অৱস্থাৰে সেই সময়ত তেওঁ কৰ্ম সাধাৰণভাৱে তেওঁ আৰম্ভ কৰিছিল।
কিন্তু যেতিয়া গজেন্দ্ৰক ৰক্ষা কৰিব লাগে তেতিয়াই সেইজনী গৰুৰৰ বাহনত উঠি তেওঁ নিজৰ পৰম ঐশ্বৰ্য ৰূপটো লৈ তেওঁ মহালীলা কৰিছিল। যেনেকৈ কৃষ্ণয়ো কোনো ক্ষণত সাধাৰণ তেওঁ লীলাৰ মাজেৰে কি কৰিছিল যে মহালীলা কৰিবলৈ যাওঁতে এই চতুৰ্ভুজ মূৰ্তি বিশ্বৰূপ ইত্যাদি ইত্যাদি তেওঁ ধাৰণ কৰি জগতক মোহিত কৰিছিল। কিন্তু সেইজন আচলতে স্বাভাৱিকতে যিটো সাংসাৰিক ব্যৱস্থাৰ লৌকিক ব্যৱস্থাৰ মাজত কিন্তু সকলোকে সাধাৰণ এজন মনুষ্যকে তেওঁ সকলোৱে ধাৰণা কৰিছিল। কিন্তু লীলাৰ সময়ত তেওঁ ঐশ্বৰিক ৰূপটো দেখুৱাইছিল, যিটো এতিয়া হৰি মেধা আৰু হৰিণীৰ পুত্ৰ হৰিয়ে সেই ঐশ্বৰ্যৰ মহিমাটো কৰি গৰুৰৰ স্কন্ধত উঠি তেওঁ মহালীলাৰে গাহ আৰু গজেন্দ্ৰ দুয়োকো মুক্ত কৰি এই মহালীলাটো জগতক প্ৰদৰ্শন কৰিলে। বাৰু আহক, মনন্তৰ বিৱৰণ চলি আছে, এই মনন্তৰ বিৱৰণৰ আমি পিছৰ অংশলৈকে আমি আগবাঢ়ো। জয় কৃষ্ণ। সংক্ষেপে শুনিয়া কথা পৰীক্ষিতৰ বিস্তৰ শুনিয়া কথা উচন্ত দুনাই বিষ্ণুৰাত বদতিহু নিউমুনি শুক ই কথা শুনিতে আছে আমাৰ উৎসুক যেন মতে গ্ৰাহগ্ৰস্ত গজেন্দ্ৰ পাই কৰিলো কুটি হৰি কহিও দুনাই যদি বোলা শুনি বাক যেবে ইচ্ছা যায় অকহো তাৰ হেতু মই মনে গাই মহা পুণ্য আছে কথাৰ মাজত কথাই পৰম সুখ শাস্ত্ৰৰ মহত ধনক বহাৱে মহা মংগল কৰ মহাজন হুয় কৃষ্ণ কথা যি শুন। জয় কৃষ্ণ। ইমান সুন্দৰভাৱে পৰীক্ষিত মহাৰাজক শুকমুনিয়ে মহান ভাগৱতৰ মহাতত্ব ভগৱন্তৰ মহা মহিমাৰ কথা বৰ্ণনা কৰি কৰি গৈ যেতিয়া এই মনন্তৰ বৰ্ণনাৰ মাজত চতুৰ্থ মনুৰ বৰ্ণনাৰে অংশ হিচাপে হৰি আৰু গাহ গজেন্দ্ৰৰ যিটো মূল ৰস আজি প্ৰদান কৰিলে, তাৰ লগে লগেই পৰীক্ষিত মহাৰাজৰ উৎকণ্ঠা বাঢ়ি গ'ল আৰু সেই উৎকণ্ঠাটো তেওঁ ব্যক্ত কৰিছে যে হে গুৰুদেৱ, মই গাহ আৰু গজেন্দ্ৰৰ মুক্তিৰ বা যুদ্ধৰ কথা মই আজিলৈকে তাৰ ৰহস্যটো ভেদ কৰিব পৰা নাই। আৰু সেইকাৰণে পাপগ্ৰস্ত শাপগ্ৰস্ত গাহ গজেন্দ্ৰ দুয়োকো প্ৰভু ভগৱন্তে লীলা কৰি এনেকৈ যে তেওঁলোকক মুক্তি কৰিলে, এই আখ্যানটো শুনিবৰ কাৰণে মোৰ বৰ মন গৈছে। হয়তো আপুনি ক'ব পাৰে হে গুৰুদেৱ যে এইবিলাক শুনিবৰ কাৰণে তোমাৰ কিয় বাঞ্ছা হয়?
সাধাৰণ কাহিনীৰ দৰে তুমি জানিলেতো অসুবিধা নাই, কিন্তু মোৰ মনত কি উদ্ৰেক হৈছে গুৰুদেৱ আপুনি শুনক, যে য'ত হৰি কথা হৰি ভকতৰ কথা থাকে, য'ত শাস্ত্ৰৰ কথা থাকে, তাত এক মহা ৰস নিশ্চয় আছে, যিখিনি কাৰণে মই আজি জানিব বিচাৰোঁ। কাৰণ মই আজি সাপগ্ৰস্ত, ময়ো দুদিনৰ পিছতে মই সাপৰ গ্ৰাসত পৰি মৃত্যু হ'ব লাগিব। গাহ আৰু গজেন্দ্ৰই যদি সাপগ্ৰস্ত হৈও ঈশ্বৰৰ কৃপাত মুক্তি লাভ কৰিব পাৰে, তেতিয়াহ'লে মোৰ অন্তৰত এইটো বাসনা কিয় নাজাগিব যে সাপগ্ৰস্তজনকো প্ৰভু ভগৱন্তে কেনেকৈ ৰক্ষা কৰে। গতিকে এই সাপগ্ৰস্ত গাহ গজেন্দ্ৰৰ লগত হৰিৰ যি সম্বন্ধ, এইখিনি কথা মই জানিব লাগিব। জানোচা মই হৰিৰ কৃপা পাবৰ কাৰণে সক্ষম হওঁ। এনেকুৱা এটা বাঞ্ছা কৰি এতিয়া শুকমণিক তেওঁ প্ৰশ্ন কৰিছে, জানিবৰ কাৰণে তেওঁ এইদৰে মিনতি কৰিছে। আহক শুকমণিৰ বাঞ্ছা এতিয়া শুকমণিয়ে কেনেকৈনো পৰীক্ষিতৰ মনোবাঞ্ছা পূৰণ কৰায়। জয় কৃষ্ণ। এতেকে শুনিও বাপ চৰণ ধৰো, হৰি কথা বিনাময়ী ক্ষণিকতে কৰো, সুত নিগদতি শুনি উকৰি মহাবীৰ কত ৰাজা উতৰা ৰামে এহি মতে কৃষ্ণ কথা কৰিলা প্ৰাৰ্থনা, শুনি আনন্দিত ভৈলা ব্যাসৰ নন্দন। মহামুনি সবে শুনি আচন্ত উৎসুকে, ৰাজা কপ সংখ্যা কহি বাকলৈলা সুকে। পুৰাণৰ মধ্যে সূৰ্য মহাভাগৱত, ঈশ্বৰ কৃষ্ণ কৈছে কৰাৱে ইহাৰ প্ৰথম অধ্যায় এহি মানে যাই, শুনা সৰ্বজনে আৰু হেলানো জুৱাই। নমো প্ৰভু ভকত নৰ ভয় হৰ, মই পতিত ৰক্ষা কৰাম হে চৰ। এইটো ঘোৰ সংসাৰত মোৰ কৰ্ম ফলে, যাবে ভমু তোমাৰ মায়াৰ ঘোৰ বলে। ৰজা পৰীক্ষিতে যেতিয়া শুকমণিক এনেদৰে কাতৰ অনুৰোধ কৰি চৰণত ধৰি তেওঁ কৈছে যে হে গুৰুদেৱ, হৰি কথা বিনে মই ক্ষণেকতে কৰোঁ, মই হৰি কথাৰ বাহিৰে মই ক্ষণেকো মই ৰৈ থাকিব নোৱাৰোঁ। গতিকে এতিয়া যি হৰি নাম, হৰিৰ মহত্বৰ তত্বৰ কথা মোক তুমি দৰ্শন দিয়ালা, গতিকে এতিয়া মই হৰিৰ বাহিৰে আৰু বেলেগ চিন্তা কৰিব নোৱাৰোঁ। গতিকে এই কথাটো ক'বই লাগিব। সেই গুৰু সমস্ত আজি যদিও পৰীক্ষিত আৰু শুকৰ সংবাদ চলি আছে, প্ৰকৃতপক্ষে নৈমিষা অৰণ্যত
উগ্ৰশ্বা সুত আৰু 28 সহস্ৰ ঋষিৰ মাজত এই মহাভাগৱতৰ মহাসংবাদ চলি আছে। গতিকে উগ্ৰশ্বা সুতে পুনৰবাৰ কৈছে সমস্তকে, ইয়াৰ পিছত উগ্ৰশ্বা সুক মুনিয়ে ৰজাকনো কেনেকৈ আশ্বাসিত কৰিলে শুনা। মহামুনি শুনি আচন্ত উৎসুকে ৰাজাক প্ৰশংসা কৰিবাক লৈলা সুখে। পুৰাণৰ মধ্যে সূৰ্য মহাভাগৱত ঈশ্বৰ কৃষ্ণক ঐখে কৰাৱে বেকত। ইহাৰ প্ৰথম অধ্যায় সিমানে যায়, শুনা সৰ্বজনে আৰু হেলা নোযোৱাই। আজি এই কাৰণেই প্ৰভু ভগৱন্তৰ এই মহালীলা সুক মুনিয়ে মহাভাগৱতৰ মহাতত্বৰ কথা আনন্দ মনে ৰজা পৰীক্ষিতক শুনাইছে বুলি নৈমিষা অৰণ্যত উগ্ৰশ্বা সুতে 28 সহস্ৰ ঋষিৰ আগত বৰ্ণনা দিছে। আৰু তাৰ পিছত সেই উগ্ৰশ্বা সুতেও প্ৰভু ভগৱন্তৰ যি অপাৰ মহিমা অপাৰ লীলাৰ কথা বৰ্ণনা কৰি তেওঁ স্তুতি কৰিবলৈ লাগিছে। নমো প্ৰভু ভকত জনৰ ভয় হৰ, মই পতিতক ৰক্ষা কৰা মহেশ্বৰ। ইটো ঘোৰ সংসাৰত মোৰো কৰ্ম ফলে, যাবে ভ্ৰম তোমাৰ মায়াৰ ঘোৰ বলে। হে প্ৰভু, তুমি সমস্ত ভকতৰ সংসাৰৰ ভয় হৰণকাৰী, তুমি মোৰ দৰে পতিতজনক ৰক্ষা কৰোতা, তুমিয়েই ঈশ্বৰ, তুমিয়েই মহেশ্বৰ। এই ঘোৰ সংসাৰত আমি কৰ্মফল লৈ জন্ম লওঁ, কৰ্মফল লৈ কৰ্ম কৰোঁ আৰু কৰ্মফল ভোগী আমি মৃত্যুবৰণ কৰোঁ। কাৰণ তোমাৰ মায়াই মোহিত কৰি কেৱল মায়াত মজিত হৈ কৰ্ম কৰোঁতে কৰোঁতে তোমাৰ কথাবিলাক আমি পাহৰি যাওঁ। তোমাকেই হৃদয় ধাৰণ কৰোঁ, অথচ মায়াৰ মলৰ কাৰণেই তোমাকেই আমি নেদেখা হওঁ। গতিকে সেইকাৰণে প্ৰভুৰ ওচৰত আমি সমস্তই এইটো নিবেদন কৰিব লাগিব, যিজন প্ৰভু অন্তৰ্যামী ৰূপে নিৰাকাৰ নিৰঞ্জন ৰূপে আমাৰ হৃদয়তে নিবাস কৰি আছে, যাৰ কাৰণে আমি জীয়াই আছো, চৈতন্য ৰূপ লৈ আছো, যাৰ কাৰণে ইন্দ্ৰিয় বৰ্গই কৰ্ম কৰিবলৈ শক্তি পায়, ইন্দ্ৰিয় বৰ্গই কৰ্ম কৰিবৰ কাৰণে চিত চেতনা লাভ কৰে, আৰু সেই শক্তি আমি নিজৰ হৃদয়ত ৰাখিও সেইজনক আমি চিনি নাপাওঁ, বুজি নাপাওঁ, দেখা নাপাওঁ। গতিকে যদি গুৰুৰ মুখত ঈশ্বৰৰ মহাতত্বৰ কথা শুনা যায়, আমি সুদৃঢ় বিশ্বাস কৰিব লাগিব যে হয় সেইজন ঈশ্বৰ, যিজন ঈশ্বৰক আমি বাহিৰত বিচাৰি আছো, সেইজন ঈশ্বৰ আমাৰ হৃদয়তে আছে। কিন্তু হৃদয়ত থকা ভগৱন্তজনক ঈশ্বৰজনক বুজিব নোৱাৰো কাৰণেই তাৰ দৰ্শনটো আমি গুৰু মুখে ল'ব লগা হয়, শাস্ত্ৰৰ মুখে ল'ব লগা হয়, ভকতৰ মুখে ল'ব লগা হয়। সকলো বিষয় কেতিয়াও সঁচা মিছা শুদ্ধ ৰূপত ক'ব নোৱাৰে, বুজিব নোৱাৰে। কিন্তু ভকতে সদায় শুদ্ধটোকে বুজে, গুৰুৱে সদায় শুদ্ধটোকে দান দিয়ে, আৰু ঈশ্বৰে সদায় শুদ্ধটোকে ভকতক প্ৰদান কৰি ৰক্ষা কৰি আছে। গতিকে এই মহাতত্ব আমি দৃঢ়তাৰে ধাৰণ কৰিব লাগিব। যেনেদৰে আজি উগ্ৰশ্বা সুতেও ভগৱন্তৰ লীলাৰ কথা ক'বলৈ ঋষি সমস্তৰ আগত যাওঁতেও তেওঁ ঈশ্বৰক বৰ্ণনা কৰিছে, ঈশ্বৰক তুতি কৰিছে। অন্তৰ্যামী প্ৰভু ভগৱন্তক, হৃদয়ত থকা প্ৰভু ভগৱন্তক তেওঁ আজি এনেদৰে তুতি কৰি আজি মহা যি ঈশ্বৰৰ কৰ্ম, এই কৰ্মত নিবিষ্ট হৈছে। আমিও তেনেদৰে ঈশ্বৰকে সমস্তখিনি অৰ্পিত কৰি আমি ঈশ্বৰৰ সহায়তে এই কৰ্ম কৰিবলৈ শিকিব লাগিব। কৃষ্ণ কৃষ্ণ। তবেতো পৰায়ণ সাধু সমস্তৰ মিৰুক প্ৰসংগ প্ৰভু দিও এই
প্ৰত্যেক কৃষ্ণৰ দাস নাম পৰায়ণ সবাৰ ওচৰণে মনে কৰোঁ প্ৰাৰ্থনা মোক মহা মূৰ্খ জানি তেৰিও দুখ ইটো কথা শুনি লুহি বাহায় সন্তোষ কিন্তু কৃপা কৰি মোক দিওক বুজাই অসন্তোষ কৰিলে কিন্তু ফল নাই সভাসদ লোক মোক কিছু কৃপা কৰা ভাগৱত হৃদি মাজে ধৰা সবাৰ ওচৰণে মই কৰোঁ প্ৰণাম মুখ ভৰি যত্ন কৰি ভোলা ৰাম হৰি আমি এই বিষয় সংসাৰত কৰ্ম কৰিবলৈ যাওঁতে আমি অনেক মানুহক লগ পাওঁ কিন্তু আমি মানুহ চিনি নাপাওঁ কোনজন মানুহ কাৰ অন্তৰত কি আছে কোন ভাল কোন বেয়া আমি কাকো আমি বুজিব নোৱাৰোঁ গতিকে এই কাৰণেই আজি মহাভক্তসকলে প্ৰভু ভগৱন্তৰ ওচৰত সদায় প্ৰাৰ্থনা কৰে হে প্ৰভু যিসকল সাধু সন্ত মহন্ত তোমাৰ দাস হিচাপে তোমাৰ পৰায়ণ হিচাপে তোমাক বাহিৰে অন্য চিনি নাপায় সেই সাধু সংগক তুমি মোক মিলাই দিয়া তেওঁলোকক মোক তুমি দৰ্শন দিয়া যতেক কৃষ্ণৰ দাস নাম পৰায়ণ সবাৰো চৰণ মনে কৰোঁ প্ৰাৰ্থন আৰু সেইদৰেই কৃষ্ণ ভক্ত কৃষ্ণৰ চৰণৰ দাস যি সমস্ত সেই সমস্ত কৃষ্ণৰ স্বৰূপ লাভ কৰে কৃষ্ণৰ মূৰ্তি লাভ কৰে গতিকে তেওঁলোকক যিকোনো কাৰণতে আমি যেন সংগ কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় প্ৰাৰ্থনা কৰিব লাগিব মোক মহামূৰ্খ জানি তেজিওক দুখ ইটো কথা শুনি নুহি বাহা অসন্তোষ আমি সিদ্ধজনৰ ওচৰত বা প্ৰভু ভগৱন্তৰ ওচৰত নিজৰ মূৰ্খতা আমি অকপতে স্বীকাৰ কৰিব লাগিব কাৰণ এইখন জগতত যিটো জ্ঞান লৈ আমি কৰ্ম কৰিব লাগে আচলতে সেই জ্ঞান আমি কেতিয়াও ধাৰণ কৰিবলৈ সক্ষম নহওঁ কাৰণ যি জ্ঞান আমি সৃষ্টিখনত চলিবৰ কাৰণে বিষয় ভোগ কৰিবৰ কাৰণে যিটো জ্ঞান লওঁ এই জ্ঞান প্ৰকৃত জ্ঞান হ'ব নোৱাৰে যিটো জ্ঞানে নিজৰ বাহিৰে বেলেগক বুজিবৰ কাৰণে সুযোগ নিদিয়ে সমৰ্থ নহয় সেই জ্ঞান আত্মকেন্দ্ৰিক জ্ঞান সেই আত্মকেন্দ্ৰিক জ্ঞানে নিজৰ বাহিৰে বেলেগৰ কথা ভাবিব নোৱাৰে গতিকে এই কাৰণেই আজি সেই সমস্তই নিজৰ বাহিৰে অন্য সকলৰ কথাই যদি ভাবিব নোৱাৰে ঈশ্বৰৰ কথা কেনেকৈ ভাবিব পাৰে গতিকে এই কাৰণেই সেই সাধু সন্তজনে নিজৰ অক্ষমতাটো নিজৰ মূৰ্খতাটো অকপটে স্বীকাৰ কৰে
যে মই যিবিলাক ভাবিছোঁ, গুণিছোঁ, কৈছোঁ, মাতিছোঁ, এই সমস্তবিলাক এই সমস্তবিলাকৰ যদি কিবা দুখাদুখ হয়, তেতিয়াহ'লে সেই দুখাদুখবিলাকৰ কাৰণে যদি মোক কোনোবাই মূৰ্খ বুলি কয়, মোৰ আপত্তি নাই। কিন্তু মোৰ অনুৰোধ, মোৰ মূৰ্খতাটো যেন আপুনি দয়া কৰে, কৃপা কৰে, ক্ষমা কৰে। ইয়াৰ বাহিৰে গত্যন্তৰ নাই। গতিকে সেইকাৰণে কৈছে, কিন্তু কৃপা কৰি মোকো দিওকো বুজাই, অসন্তোষ কৰিলে কিঞ্চিতো ফল নাই। কি সুন্দৰ কথা কৈ আছে। মই যদি কিবা নাজানো বুলি, মোক যদি মূৰ্খ বুলি কোনোবাই যদি জ্ঞান কৰিছে, তেতিয়াহ'লে মোৰ অকণমানো ক'বলৈ নাই। কিন্তু মোৰ এটা অনুৰোধ থাকিব, মোৰ এটা প্ৰাৰ্থনা থাকিব, মোৰ মূৰ্খতাটো আপুনি দূৰ কৰক, মোক জ্ঞান দিয়ক। আৰু যদি জানি বুজিও তুমি মোৰ মূৰ্খতাটো দূৰ নকৰা, মোক জ্ঞান নিদিয়া, তেতিয়াহ'লে তোমাৰ জ্ঞানৰো কোনো ফল নাই। গতিকে সেই গুৰু সমস্ত ভাগৱতে যি মহাতত্ব কৈছে চাওক। আনৰ দুখ দেখাটো সহজ কথা, আনক ভুল বুজাটো সহজ কথা, কিন্তু আনৰ দুখ গুচাই গুণলৈ পৰিৱৰ্তন কৰি দিব পৰাটো সহজ কথা হ'ব নোৱাৰে। গতিকে এইকাৰণে ভাগৱতৰ তত্ত্বত কৈছে যে কাকো তুমি কেতিয়াও বিপৰীত দৃষ্টিৰে চাব নালাগে। ঋণাত্মক দৃষ্টিৰে চাই কাৰো দুখ খুচৰি যোৱাটো উচিত নহয়। আৰু যদি দুখ দেখিছা, তোমাৰ ধৰ্ম, তোমাৰ কৰ্ম, সেইজনৰ দুখটো তুমি নাইকিয়া কৰিবৰ কাৰণে তুমি যত্ন কৰিব লাগিব, তুমি প্ৰচেষ্টা কৰিব লাগিব। যদি সেইখিনি কৰিব নোৱাৰা, তেতিয়াহ'লে আনক সমালোচনা কৰা, আনৰ দুখ খুচৰি থকাটো কোনো কাৰণতে উচিত নহয়। আজি ভাগৱতে এইটোকে কৈছে, অসন্তোষ কৰিলে কিঞ্চিত ফল নাই। এইকাৰণে আজি উপদেশক সমস্ত গুৰু বৈষ্ণৱসকলৰ শ্ৰী চৰণত প্ৰণিপাত কৰি আজি এনেদৰে এক মহা উপদেশ দিবলৈ গৈছে যে সভাসদ লোকমুক কিছু কৃপা কৰা, ভাগৱত অৰ্থ ছয় হিৰি মাজে ধৰা, সবাৰো চৰণে মই কৰোঁ প্ৰণাম, মুখ ভৰি যত্ন কৰি বোলা ৰাম ৰাম। পৰম অজ্ঞানী হিচাপে ময়ো ক'ব বিচাৰিম, আজি যেনেকৈ ভাগৱত টীকাকাৰেই হওক বা আজি শুকমুনিয়ে হওক বা উগ্ৰশ্ব সুতেই হওক, হৰি কথা ক'বলৈ যাওঁতে সভাসদৰ সন্মুখত আজি এনেদৰেই নিজৰ মনৰ যিখিনি শক্তি সেইখিনি তেওঁ ব্যক্ত কৰিছে। গতিকে সমস্ত সভাসদৰ লোক মোক কৃপা কৰা, এইকাৰণে কৃপা কৰা, মই যি ভাগৱতৰ মহাতত্ত্ব কথা ক'বলৈ যাম, এই ভাগৱতৰ মহাতত্ত্ব যদি আপোনাক সবে হৃদিগত কৰিব নোৱাৰে, তেতিয়াহ'লে মই যে ভাগৱতৰ কথা ক'লো, মোৰ কোনো লাভ নহ'ব, মোৰ কোনো ফল নহ'ব। গতিকে এইকাৰণে আজি আত্মকেন্দ্ৰিকভাৱেও ক'ব লগা হৈছে, উগ্ৰশ্ব সুতেই হওক বা শুকমুনিয়ে হওক, সভাসদক উদ্দেশ্য কৰি কৈছে যে মোক কৃপা কৰাটো তেতিয়াহে হ'ব, মই কোৱা মহাভাগৱত যদি আপোনাক সবে হৃদিগত কৰি ল'ব পাৰে। গতিকে তাৰ কাৰণে এটা উপদেশো দিছে, সবাৰো চৰণে মই কৰোঁ প্ৰণাম, মুখ ভৰি যত্ন কৰি বোলা ৰাম ৰাম। চাওক কি মহাতত্ত্বটো শেষত আজি তেওঁ নিজেই কৈছে, যদি কোনোবাই হৃদিগত কৰি ল'ব পৰা নাই ঈশ্বৰৰ কথা, ঈশ্বৰৰ তত্ত্বৰ কথা, ভাগৱতৰ তত্ত্বৰ কথা, তেতিয়াহ'লে মই প্ৰাৰ্থনা কৰিম এটাই মাথো তোমালোকে কৰ্ম কৰা, যে মুখ ভৰি তুমি ৰাম নাম লোৱা। ৰাম নাম ল'বৰ কাৰণেতো অকণমানো কষ্ট কৰিব লগা নাই। আৰু এই ৰাম নাম যদি মুখ ভৰি তুমি অৰ্হ নিকে নিৰৱচ্ছিন্নভাৱে লৈ থাকা, নিৰৱধি লৈ থাকা, সেইটোৱে মোৰ কাৰণে লাভজনক হ'ব। কাৰণ ঈশ্বৰৰ নাম নিৰৱধি লৈ থাকিলে ঈশ্বৰ তোমালোকৰ হৃদয়ত বা সমস্তৰে হৃদয়ত হৃদিস্থিত হ'ব আৰু সেইজন ঈশ্বৰক বুজিবৰ কাৰণে সক্ষম হ'ব।
তাৰ পিছতে ভাগৱতৰ মহাতত্ব হৃদয়ত আহি অৱস্থান ল'ব। বাৰু যি কি নহওক গুৰু সমস্ত